নমস্কাৰ চেনেলটোলৈ স্বাগতম জনাইছো সো আজি আমি অসমৰ ৰাজনীতিৰ জিকেৰ কিছুমান কোৱেশ্চন আনসাৰ আলোচনা কৰিম স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল গোপীনাথ বৰদলৈ অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল কিমান 5 বছৰ অসমৰ ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী কোন ৰাজ্যপাল অসমৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে অসমৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে ৰাজ্যপালে অসমত প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকী কোন গোলাপ বৰুৱা অসমৰ বিধানসভাৰ অধ্যক্ষজনক নিৰ্বাচন কোনে কৰে বিধানসভাৰ সদস্যসকলে অসমৰ বিধানসভাৰ আসনৰ সংখ্যা কিমান 126খন অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান 14খন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকী কোন সৈয়দা আনোৱাৰা টাইমুৰ স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল গৰাকী কোন ছাৰ সালাই মহম্মদ আকবৰ হায়দৰী অসম বিধানসভাৰ অনুসূচিত জাতিৰ সদস্যৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা কিমান 7খন অসম বিধানসভা অনুসূচিত জনজাতিৰ সদস্যৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা 14খন অসম চুক্তি স্বাক্ষৰিত হৈছিল 1985 চনৰ 15 আগষ্টত